হয় আমি বৰ্তমান উপস্থিত আছো আমাৰ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত আৰু মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়খন আমাৰ এই বৰক্ষেত্ৰী অঞ্চলৰ মুকালমুৱা অঞ্চলৰ বৃহত্তৰ অঞ্চল এটা সামৰি আমাৰ এইখন একমাত্ৰ এখন চিকিৎসালয় কিন্তু আমি এই মানে কি অসামৰিক চিকিৎসালয়খনৰ যিটো পয়া লগা স্বৰূপ আমি দেখা পাইছো সেইটো দেখি আমি খুবেই দুখজনক আচলতে আমি খুব দুৰ্ভাগ্যজনক আমাৰ মেডিকেলখনৰ বাথৰুম লেট্ৰিনৰ কোনো ধৰণৰ শৌচালয়ৰ কোনো ধৰণৰ অৱস্থা নাই একেবাৰে লেতেৰা আপোনালোকে দেখিবলৈ পাইছে একেবাৰে লেতেৰা সদৃশ পৰিস্থিতি পৰিৱেশ চাৰিওফালে আমাৰ পৰিৱেশটোও গোটেইখিনি একেবাৰে লেতেৰা এই বৰ্তমান সময়ত আমাৰ এই অঞ্চলত কাৰেণ্ট নাই আৰু কাৰেণ্ট নোহোৱা সময়খিনিত বৰ্তমান কোনো ফেনৰ ব্যৱস্থা নাই খুব দুই এটা ঠাইত মাত্ৰ দুই এটা বাল্ব জ্বলি আছে এইটো মানে খুব দুৰ্ভাগ্যজনক এটা কথা আৰু আমি খুব দুখৰ কথা এইটোৱে যে আমাৰ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়খনৰ যিগৰাকী SDM যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া তেখেতে চাৰিটা বজাত চাৰে চাৰিটা বজাত তেখেতে আমাৰ ইয়াৰ পৰা গুচি যায় তেখেতৰ চৰকাৰী আৱাসগৃহ আছে ইয়াতে কিন্তু তেখেতে কোনো ৰাতি ইয়াত তেখেতে নিশা নাথাকে খুব এটা মানে অসুবিধাৰ কথা তেখেতে ঘৰত যোৱাৰ যদি কথা চিন্তা কৰি থাকে অনবৰতে তেখেতে যদি নিজৰ ঘৰখনৰ কথা চিন্তা কৰি থাকে এই মেডিকেলখনৰ যিটো আজি স্বৰূপ এইটো মানে খুব দুৰ্ভাগ্যজনক কথা এটা হৈছে আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ পৰা আমি বহুদিনৰ পৰা আমি ৰাইজৰ অভিযোগ আমি পাই আহিছিলোঁ যে মেডিকেলখনৰ এনেকুৱা এটা অৱস্থা SDM জন নাথাকে আবেলি চাৰিটা চাৰে চাৰিটা বজাতে নিজ গৃহ হাজত বোধহয় তেখেতৰ নিজৰ ঘৰ আৰু তেখেতে প্ৰতিদিনে এই হাজলৈকে গুচি যায় গতিকে ইয়াত কি হৈ আছে ইমান কেইগৰাকী বেমাৰী পেচেণ্ট ইমান কেইগৰাকী পেচেণ্ট আছে আমি প্ৰত্যক্ষ কৰিলোঁ কিন্তু সেই পেচেণ্টসকল বেমাৰীসকল ৰোগীসকলৰ কি অৱস্থা কি খবৰ এইটো খবৰ লোৱাৰ কাৰণে তেখেত কিন্তু আমাৰ এই স্থানত তেখেতৰ চৰকাৰী আৱাসগৃহ আছে কিন্তু তেখেতে চৰকাৰী আৱাসগৃহ থকাৰ পিছতো তেখেতে চৰকাৰী আৱাসগৃহত নাথাকে এতিয়া ৰাতি যদি কিবা এটা অসুবিধাৰ সৃষ্টি হয় কোনোবা এটা পেচেণ্টৰ যদি কোনোবা এটা অসুবিধাৰ সৃষ্টি হয় তেতিয়াহ'লে তাৰ দায়িত্ব কোনে ল'ব আমি এই SDM গৰাকীক আমি আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি প্ৰত্যক্ষভাৱে প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনাৰ দায়িত্ব থকা এই হস্পিটেলখনত আপোনাৰ চিকিৎসাধীন হৈ থকা কোনো এগৰাকী ৰোগীৰ যদি এই আপুনি নিশা আপুনি নথকা সময়ছোৱাত যদি কিবা এটা অসুবিধাৰ সৃষ্টি হয় তেতিয়াহ'লে তাৰ দায়িত্ব আপুনি মূৰ পাতি ল'বনে আমি এই ক্ষেত্ৰত আমি আমাৰ নলবাৰী জিলাৰ উপায়ুক্ত মহোদয় আমি আমাৰ অসম চৰকাৰৰ বিভাগীয় স্বাস্থ্য মন্ত্ৰীলৈকো আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিম আৰু আমি ভৱিষ্যতে আমি SDM গৰাকীক আমি সকীয়াই দিছোঁ আৰু নহ'লে আমি কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াতকৈও আমি কঠোৰ হ'বলৈ আমি বাধ্য হ'ম নাই একেবাৰে অৱস্থা নাই মইতো ভাবোঁ এতিয়া আমাৰ চিকিৎসালয়লৈ আমি আহোঁ আমাৰ ৰোগ নিৰাময়ৰ কাৰণে মোৰতো এতিয়া এনেকুৱা অৱস্থা হৈছে আমি আহি পেলাই এনেকুৱা এটা সেই হৈছে আমি ইয়াত ৰোগ নিৰাময়ৰ কাৰণে আহিছোঁ নে ৰোগ সৃষ্টিৰ কাৰণে আহিছোঁ এনেকুৱা লাগিছে আমাৰ লেট্ৰিন বাথৰুম আমি প্ৰত্যক্ষ কৰিছোঁ লেট্ৰিনত কোনোবাই ফ্লাছ দিয়া নাই পিকেৰে ভৰ্তি হৈ আছে গোটেই হস্পিটেলখন ইয়াৰ বাবে ৰাইজো সচেতন হ'ব লাগিব কিন্তু তাতকৈও বেছি আমাৰ ইয়াৰ দায়িত্বত থকা SDM গৰাকী আৰু দায়িত্বত থকা বিষয়া কৰ্মচাৰীসকলে অতিকৈ বেছি সাৱধান হ'ব লাগিব গুৰুত্ব দিব লাগিব অন্যথা যথেষ্ট ইয়াত ৰোগ নিৰাময়ৰ ঠাইত ৰোগ যেন আৰু বাঢ়িবহে আমি